বডফা পথাৰৰ অনুষ্ঠিত হোৱা ২৭ সংখ্যক এই অধিৱেশনত মই বিদায় ল'ব বিচাৰোঁ। रायजोफोर नोंथांमोनहा खारन खोनाबाय थादोंमोन ना मानाव गेदेर बर' फरायसा आफादनि प्रेसिडेन्ट देपेन बर' जे सारा सिगांबो जेन गोबां पलिटिकेल हानजाजों डाइरेक्टलि नङाबाबो इनडाइरेक्टलि सापर्ट दंबाय थायोमोन नाथाय बेजोंनो दा डाइरेक्टलि थ्रुयै नोंथांमोनहा नुनो थांबाय एबा नुसिगोन जे बर' फरायसा आफादनि देपेन बर'आ बिबाननिफ्राय एंगारनोसै एबा एंगारखाबायानो बाथ्रायाव बुंनाय बायदिब्ला नोंथांमोनहा मा सानगोन अब्ला जोङो माखासे नै दा BTR जे एग्रिमेन्टखौ जे मानाव गेदेर देपेन बर' सारासो राव होबाय थायोमोन अब्ला देपेन बर' सार बिबाननिफ्राय ओंखारनाय लोगो लोगो गोबां खहा जागोन नामा बांसिन मानसिफ्रा जोंनि नै दा दे बर' निउस लाइभ पर्टेलफ्राव नुवाखैमोन बियो एसामिस रावाव बुंदों एबा बेनि भिडिअ रेकर्ड फैदों जोङो भिडिअखौ एबा दिपेन बर' सारनि बुंनाय खोथाखौ जोङो खोनासंनानै যেহেতু প্ৰতিনিধি সভা হ'ব প্ৰতিনিধি সভাত মানে নতুনকৈ কমিটি গঠনৰ প্ৰক্ৰিয়া তাত আৰম্ভ হ'ব মোৰ সিম্পল আহ্বান বড়ো ৰাইজলৈ আমাৰ জিলা কমিটি আঞ্চলিক কমিটি আৰু আমাৰ প্ৰতিনিধি সভালৈ মোৰ থাকিব এতিয়ালৈকে মই মানে পোনপটীয়াকৈ মই ক'ব নোৱাৰোঁ কিন্তু প্ৰতিনিধি সভাত মোৰ পোনপটীয়া এটা আহ্বান থাকিব বিনম্ৰতাৰে যে যেহেতু মই ২০টা বছৰ এপছট কৰিলোঁ ৫টা বছৰ মই সভাপতি দায়িত্ব লৈ পেলাই কাম কৰিলোঁ মোৰ যিখিনি কেপাচিটি বা মোৰ যিখিনি মানে ক্ষমতা আছিল মই সকলোকে মানে ব্যৱহাৰ কৰি বা এই সকলো দিশটো চোৱা চিতা কৰি পেলাই জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত মই এইখিনি পৰ্যায়লৈকে আনিলোঁ বা আহিলোঁ তো আগন্তুক দিনত মই দায়িত্ব এৰাৰ পিছত আৰু নতুন প্ৰজন্ম নতুন নেতৃত্বই আগবঢ়াই নিব লাগিব তো মই বিচাৰোঁ যে এইবাৰ দতমা বডফা পথাৰৰ অনুষ্ঠিত হোৱা ২৭ সংখ্যক এই অধিৱেশনত মই বিদায় ল'ব বিচাৰোঁ আৰু সাংগঠনিকভাৱে মই বিদায় লোৱাটো মোৰ এটা সিদ্ধান্ত মই তেনেকুৱা ক'ব বিচাৰোঁ ইয়াৰ পিছত এই সংগঠনটো আগুৱাই নিয়াৰ কাৰণে নতুন নেতৃত্ব আমি দায়িত্ব অৰ্পণ কৰিব লাগিব কাৰণ সকলোৱে এটা সময় আমি কৰিব লাগিব যথেষ্ট দীঘলীয়া হ'ল মোৰ বয়সো হৈছে তো এইখিনি দৃষ্টিভংগীৰ পৰা যদি চোৱা যায় তেতিয়াহ'লে বহুত দীঘলীয়া মানে আমি মানে থকাটো উচিত নহয় তিনিটা কথা আপোনাক লৈ আচলতে ওলাইছে এক নম্বৰ হ'ল আপোনাৰ চুক্তিখন স্বাক্ষৰৰ স্বাৰ্থত বা চুক্তিখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আপোনাৰ প্ৰয়োজনীয়তা আবছুত আছে আৰু সেইকাৰণে একাংশই হয়তো আপোনাক আবছুত ৰাখিব বিচাৰে আন একাংশই আপোনাৰ শিক্ষাগত অৰ্থাৎ বা আপুনি এটা সময়ত শিক্ষক হিচাপে আপুনি কাম কৰিছিল বা সেইখন জগতলৈ যোৱাটো আপোনালোক বিচাৰে আৰু এটা অংশই কিন্তু আপোনাৰ যিটো মই ওদালগুৰিৰ কথা ক'ব গৈছোঁ যে আপুনি গোষ্ঠী সংঘৰ্ষৰ ক্ষেত্ৰত যিটো ভূমিকা গ্ৰহণ কৰিছিল সেই সময়ৰ DC সুনন্দৰাম বা মীনাক্ষী সুন্দৰম বা আপোনাৰ SP আনন্দ প্ৰসাদ তেওৱাৰীৰ ক্ষেত্ৰত যিটো ভূমিকা গ্ৰহণ কৰিছিল শান্তি শেহতীয়াভাৱে BTCত আছে গতিকে আপোনাৰ দৰে মানুহক ৰাজনৈতিক ক্ষেত্ৰখনতো কিন্তু মানুহে বিচাৰিছে গতিকে এই তিনিটা অপশ্যনৰ ভিতৰত আপুনি শেহতীয়া কোন দুটা ল'ব যিহেতুকে আপছু আপুনি বিদায় ল'ব এতিয়া আপুনি এই দুটা অপশ্যনৰ ভিতৰত আপুনি কোনটো অপশ্যন বাছি ল'ব তিনিটা যোনটো প্ৰশ্ন আপুনি মোক সুধিছে তাত এটা যি কথা সেই কথাটোতো এতিয়া আৰু মানে হৈ উঠাৰ মানে পৰিৱেশ নাই যিহেতু মই এটা সময়ত হায়াৰ ছেকেণ্ডাৰী ছাবজেক্ট টিচাৰ হিচাপে ইংৰাজী বিষয়ত মই শিক্ষকতা কৰিছিলোঁ আৰু ল'ৰা ছোৱালীক পঢ়াই যথেষ্ট আনন্দ পায় তেওঁলোকৰ যি জীৱনক গঢ় দিয়া তেওঁলোকক ভাল ৰিজাল্ট দিয়া সেইটো মনৰ এটা সুকীয়া আনন্দ তো ছাত্ৰ ছাত্ৰীৰ লগত সদায় মই থাকি ভাল পাওঁ কিন্তু মই এই সাংগঠনিক দিশ বিভিন্ন দিশ কাম কৰাৰ যি পৰিৱেশ পৰিস্থিতিত যেহেতু কিছু তাত অসুবিধা আহি পৰিছিল আৰু মই খোলা মনেৰে সব কাম মানে নিষ্ঠা সহকাৰে মই কৰিব বিচাৰোঁ ইয়াত আধা তাত আধা মই কৰিব নিবিচাৰোঁ তো সকলো বিষয় চালি জাৰি চাই মই এই যে শিক্ষকৰ যি পদ বা য'ত মই শিক্ষকতা কৰিছিলোঁ ওদালগুৰি হায়াৰ ছেকেণ্ডাৰী স্কুলত সেইটো মই সেই সময়তে ৰিজাইন দিছিলোঁ আৰু ৰিজিগনেশ্যন অৱশ্যে ইনস্পেক্টৰ অফ স্কুল আৰু ডাইৰেক্টৰ অফ এডুকেশ্যনে ল'ব বিচৰা নাছিল
তেওঁলোকক বাৰম্বাৰ ৰিকুৱেষ্ট কৰাৰ পিছতে তিনিবাৰ মই ৰিজিগনেশ্যন পঠাব লগা হৈছে তাৰপিছতে তেওঁলোকে ৰিজিগনেশ্যনটো মানে একচেপ্ট কৰিছে গ্ৰহণ কৰিছে তো পুনৰ আৰু শিক্ষক বা শিক্ষকতা এই প্ৰফেশ্যনলৈ যোৱাৰ এতিয়া প্ৰশ্ন নুঠে কাৰণ সেই পৰিৱেশটো আৰু এতিয়া নাই তো দুটা কথা ৰৈ গ'ল এটাটো হ'ল পুনৰ আৰু সংগঠনত থাকিব নেকি থাকা নাথাকাটো এইটো প্ৰতিনিধি সভাৰ বিষয় কিন্তু মোৰ মনৰ কথাটো হ'ল মোৰ স্পষ্ট মতামতটো হ'ল যে মই আৰু সংগঠনত থাকিব বিচৰা নাই বা আৰু দীঘলীয়া মই সংগঠনত থাকি নৱপ্ৰজন্মই যে সংগঠনৰ কাম কৰিব লাগে লিডাৰশ্বিপ ল'ব লাগে সেইটোৰ প্ৰতি মই আৰু বাধা হোৱাটো মই বিচৰা নাই তো ইয়াৰ কাৰণে মোৰ স্পষ্ট মতামতটো এইটোৱেই হ'ব যে আৰু মই সংগঠনত দীঘলীয়া কালৰ কাৰণে বা এই অধিৱেশনৰ পিছৰ পৰা আৰু মই থকাটো মই বিচৰা নাই মোৰ মনৰ কথাটো এইটো প্ৰতিনিধি সভাই ইয়াৰ ওপৰত বিবেচনা কৰিব লাগিব বিবেচনা কৰাৰ কাৰণে মই আচলতে মিডিয়াত ক'ব নালাগিছিল সেইটোতো আমাৰ মানে ভিতৰৰ মানে প্ৰতিনিধি সভাৰ বিষয় তথাপিও যিহেতু আপুনি বহুত ভিতৰলৈ গৈ পেলাই প্ৰশ্নটো সুধিলে তাৰ কাৰণে মই ক'ব লগা হ'ল এইটো আমাৰ প্ৰতিনিধি সভাৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু মই থকাটো বিচৰা নাই এইটো মই মানে ব্যক্ত কৰিছোঁ मानाव देपेन बर' सारा जे पलिटिकेलाव इनभल्व दंखायोमोन जे पलिटिकेलाव इनभल्व जानायनि थाखाय माखासे जेने बर' रायजो राजाफ्रा एबा माखासे पलिटिकेलनि मावथिफारियाफ्रा जेन बिखौ डाइरेक्ट एबा इनडाइरेक्टबाबो सापर्ट लादों बेबायदि बाथ्राखौ बुंबाय थायोमोन नै दा मोगथां महराव नुनो थांबाय आं दा बेखौसो बुंनो सानो नै दा गोदानै जे सेन्ट्रेलाव बिबान मोनगोन एबा बिबान लागोन जे बर' फरायसा आफादनि जुदि जानानै गोथार गोसोजों जुदि मावनोब्ला जायखिया जिखुनु हक पलिटिकेल बेकग्राउन्डआनो जाया मानो बैफोर पलिटिकेल बेकग्राउन्डफोरखौ बुजिनानै गासैनिबो पलिटिकेल जे बेकग्राउन्डफोरखौ बिसोरखौ सोंखारिनो हानाय एबा सोरखौबा सोंखारिनानै सोरजोंबा खोथायाव सिरि सिरि बबेबा पलिटिकेल हान्जायाव बबेबा प्रग्राम गाहैनाय बा सोरजोंबा मिलायनानै पलिटिकेल हान्जाफ्राव जे सोरनिबा एटेक खालामनाय बेबायदि जानो नाङा होननानै आं सानो दा फैगोन जे पलिटिकेल जे बेकग्राउन्डफ्रा जुदि फैबाय थानाय BTC इलेक्सनाव जा बेखौसो इंगित लानानै मानव गिदिर प्रमद देपेन बर' सारा जे बे मिजिं एबा सिमांखौ नाहरनानै बै सिमांखौसो लानानै जे बर' फरायसाखौ बिबाननिफ्राय एंगारदों नामा बा जेनेबा दा BPFनिफ्राय गोबां लिडारफ्रा एबा नेताफ्रा दैदेनगिरिफ्रा एंगारनानै UPLआव हाबबाय जेब्ला गावनि सिटनिखौ गाव मोना जाजानो गिनानैसो एब्ला पलिटिकेलाव आङो इयुनाव जुदि हाबोब्ला इयुननि थाखाय आहा जोबोद खहा जागोन बैफोर सिटफोरखौ नुनानैसो मानाव गेदेर देपेन बर' सारा एंगारदों नामा दा बियो मोनसे कुइसन अब्ला रायजोफोर दा आं बेखौ बुंनो सानो आंनि व्यक्तिगत हिसाबै जे जायफ्रा गोदानै प्रेसिडेन्ट मावगोन बैसोरो पलिटिकेल हान्जायाव इनभल्व जानो नाङा जुदि पलिटिकेल हान्जायाव इनडाइरेक्टैबाबो जुदि इनभल्व जायोबा बियो जोंनि बर' हारिनि थाखायनो एबा जों बर' रायजो राजाफ्रा बैफोरखौ गनायनानै लानाय नङा आरो माखासे खोथाफ्राव जुदि बुङोब्लाबो एबा बर' फरायसा खोथानि जुदि लाङोब्लाबो रायजो राजाफोरजों फोथायजानो हानाय नङा अब्ला रायजोफोर नोंथांमोना जे बुंबाय थादों जे देपेन बर' सारा बैफोर जोंनि जे BTR एग्रिमेन्टनि सायाव जे खोथा बहनोमोन दा गोदान जुदि फैफिननाय जे जेनेरेसनफ्रा बेबायदिनिफ्राय रासिन खोथा बहननांगौ एबा जांख्रिथाय एबा मबेबा मोनसे धरना बेबायदि लाफिननांगौ होननानै आं सानो आरोखि अब्ला रायजोफोर नोंथांमोना देपेन बर' सारा बिबाननिफ्राय एंगारनोसै एबा एंगारखासिगोनानो बैनिफ्राय जे बर' फरायसा आबसुआ आंखौ बिबान रेजिगनेसन एबा जिरायहोथ'योबा हामगौ बेबायदि खोथायाव एबा देपेन बर' सारा एंगारनोसैयाव नोंथांमोनहा बिनि थाखाय गोसोआव दुखु मोननानै दं ना बिनि सायाव माबा खोथा बुंनांगौ दं जा रायजोफोर नोंथांमोननि सायावसै नोंथांमोना मा खोथाजों नोंथांमोना मा मेसेज होनो सानो